নমস্কাৰ দোস্ত হে এভৰিৱান চ' গুড মৰ্ণিং ফ্ৰম বঙাইগাঁও মই কালি বঙাইগাঁও এই বনাই থকা ঘৰটোতে থাকিলোঁ তো মোক দাদাজনে থাকিবৰ কাৰণে সুবিধা দিলে তো আজি যাত্ৰাটো আৰম্ভ কৰোঁ তো বঙাইগাঁৱৰ পৰা কিমান দূৰ যাব পাৰোঁ সেইটো কেতিয়াও টাৰ্গেটলি ক'ব নোৱাৰোঁ কিমান দূৰ যাব পাৰি কিন্তু আৰম্ভ কৰোঁ ব'লক চ' থাকিলোঁ এইটো ঘৰত এইফালে এতিয়া চেট কৰি লওঁ তো এতিয়া বাজিছে 6:28 এতিয়া হ'ব যাত্ৰাটো মোৰ 80 কিলোমিটাৰ চ' এইডোখৰত দাদাকেইজনমান লগ পালোঁ তো দাদাকেইজন লগ পালোঁ এতিয়া মানে চাহ খাবলৈ মাতিলে চাহ খোৱালে বিস্কুট খোৱালে তো দাদাকেইজন बोलो श्याम कुमार घनश्याम यादव कहाँ से आप बिहार दरभंगा आपका एक ही गांव के हैं ये दोनों एक ही गाँव आपका नाम परमानंद यादव आपका मेरा नाम मदन लाल पासवान आप बनारस से बनारस हाँ। यूपी बनारस आप पंकज कुमार पंकज कुमार बिहार शिवांगी बिहार से आपका अजय सिंह अजय सिंह गलत तो गৈ থাকো দিয়া তো বাই বাই তো গোটেইকেইজন দাদালৈকে বহুত বেছি ধন্যবাদ কাৰণ ৰাতিপুৱা শুই উঠি আহি পেলাই প্ৰথম ৰাতিপুৱাই চাহকাপ তেওঁলোকে মাতি পেলাই খুৱাইছে মোক বহুত বেছি ধন্যবাদ কাৰিগাঁও 3 কিলোমিটাৰ আলিপুৰদুৱাৰ 99 হাই তো পটককৈ ৰখি আছিলোঁ হ'লে মই বগৰী খাই তো পিছফালৰ পৰা মাত দিলে আপোনালোকে সকলোৱে পৰিচিত গব্ৰু বুলি কয় যে ডগী এজন লৈ গ'লে গোপাল মণ্ডল তো পটককৈ পাছফালৰ পৰা মাত দিলে তো লগ পাই ভাল লাগিলে মই এক্সপেক্ট মানে আশা কৰা নাছিলোঁ যে লগ পাম বুলি কিন্তু লগ পাই গ'লোঁ পটককৈ কৰি আছে জাৰ্ণি तो दोस्तों सबसे पहले आसाम को थैंक यू सो मच आसाम में आया इतना प्यार मिला ना आसाम से नेक्स्ट लेवल का प्यार मिला और रास्ते में ये भैया मिले मैं जा रहा था रास्ते से तो ये रास्ते में दिखे मैं सोचा थोड़ा बातचीत करते कहाँ का राइड कर रहे कहाँ का राइड नहीं कर रहे तो भैया जा रहे हैं नेपाल और टूर करने के लिए तो सब लोग इनको सपोर्ट करना जैसे आपने मेरे को प्यार दिया वैसे इनको भी प्यार देना साइकिलिंग में बहुत ज़्यादा मेहनत लगती है वो मुझे पता है क्योंकि मैंने साइकिलिंग किया हुआ है गबरू के साथ में तो बाकी थैंक यू सो मच जितने भी लोग आप वीडियो को देख रहे हो তো পেকিংটো কেনেকুৱা ধৰণে কৰিছে চাওক তো এইফালে এনেকৈ ধৰণে পেকিং কৰিছে তো এইটো হৈ গ'ল শ্লিপিং বেগ টেণ্ট এনেকৈ লগত লৈ ফুৰিছে লগত একদম মৰমৰ চবতকৈ একদম মৰমৰ কি তাকো লৈ ফুৰিছে ৱাও এটা মানে ধুনীয়া ৰাইড কৰি আছে তেওঁ পূৰা কিমান দিন হৈ গ'ল আপোনাৰ ৰাইডটোত কিतना दिन हो गया आपका आज है डे 80 डे 80 पूरा नॉर्थ ईस्ट का हाँ डे 80 ठीक है मिलेंगे दोबारा फिर मिलेंगे তো গোপাল মণ্ডলক লগ পালোঁ তো ধুনীয়াকৈ কথা পাতিলোঁ ভিডিঅ' বনালোঁ দুটা কিলোমিটাৰ আছে তো শ্ৰীৰামপুৰ পামগৈ আৰু ৰ'দটো বহুত বেছি 10 কিলোমিটাৰ চলোৱাৰ পিছত ৰখি গৈছোঁ ইমান লগ পালোঁ বন্ধু এজনক তো এজনৰ লগত আৰু 10 কিলোমিটাৰ এটা এক্সট্ৰা চলাই দিওঁ আৰু চলো যাত্ৰাটো বলক গৈ থাকোঁ কিমান বস্তু আহে অসমলৈ বাহিৰৰ পৰা
কিমান লাইন হৈ আছে গাড়ী পাৰ হ'বৰ কাৰণে। ত' এতিয়া আমি ৱেষ্ট বেংগলত সোমাই দিলোঁ। ইয়াৰ পৰা ৱেষ্ট বেংগল আৰম্ভ। ত' ইমান লাইন মাল আহে বাহ। তো বাটত লগ পোৱা সৌৰভে মই দুয়োটাই পেট্ৰল পাম্পটোত সোমালোঁ। তো পেট্ৰল পাম্পটোৰ দাদাজনক সুধিবলৈ গ'লোঁ দুয়োটাই। সৌৰভক মই আগত পঠিয়ালোঁ, তই সুধি আহ যা। তো সি সুধিছে, তো কি ৰিজাল্ট দিয়ে বা। তো ভাল কথা, দাদাজনে আমাক ছাপোৰ্ট কৰি পেলাই জেগাডোখৰ দেখুৱাই দিলে যে কোনডোখৰ জেগাত থাকিম। তো ব'লক টেণ্ট লগাওঁগৈ এতিয়া, মানে থকাৰ পাৰ্মিশ্যনটো পাই গ'লোঁ আজিৰ কাৰণে। তো আজিৰ কাৰণে থকাৰ টেনশ্যন নাই, এতিয়া টেণ্টটো লগাওঁগৈ। তো লেটছ গ'। ঠিক। তো পৰিৱেশটো এনেকুৱা ধৰণৰ, এইফালে সৌৰভেটো চাফা কৰাত লাগিয়ে গ'ল টেণ্ট লগাবৰ কাৰণে। তো বহুত বেছি চাইকেল চলোৱা হৈ গ'ল। আজিৰ দিনটো 135 কিলোমিটাৰমান চাইকেল চলাইছোঁ মই। তো বেছি চলোৱা নাই, মোৰ লগত থকা সৌৰভে। তো পেট্ৰল পাম্পৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। তো ইমান ধুনীয়া জেগা, তো থাকিবৰ কাৰণে সুবিধা আছে, মানে লেট্ৰিন বাথৰুম চব ওচৰতে আছে, তো টেনশ্যন নাই। তো আমি দুটাই টেণ্টটো লগাই লওঁ, লগ পাম পিছত। চ' মই এতিয়া पाई गई बोरोबिसा पेट्रोल पंपत। बोरोबिसा पेट्रोल ये भैया जगह बारोबिसा है ना? हाँ, बारोबिसा है। तो बारोबिसा है तो पेट्रोल पंप। तो ये टेंट लगा लो। भैया को रास्ते में मिला था, तो हम दोनों अभी 10 किलोमीटर एक ही साथ आ रहा है। हम लोग सिलीगुड़ी तक एक साथ जाएगा। ये भी भाई যিহেতু আমি 10 কিলোমিটাৰ আগৰ পৰা একেলগতে আহি আছোঁ, তো আমি শিলিগুৰিলৈকে একেলগতে যাম। যাব 12 জ্যোতিৰ্লিং যাত্ৰা কৰিবৰ কাৰণে মই যাম কাঠমাণ্ডু হৈ পোখৰা। তো টেণ্ট লগালোঁ এয়া। তো আপোনালোক সুস্থ হৈ থাকক, সুখী হৈ থাকক। জয় আই অসম।